Hello guys, welcome back to my YouTube channel again. তো এতিয়া গৈ আছোঁ গড়ালি চাইডে আজি লগত আৰু কেইটামান ল'ৰা আহিছে। তো এইটো আগত গ'ল আমাৰ মুনু ESD স্ক্ৰেমলাৰ 350। তো আৰু বেকত আহি আছে দেৱাশিষে NS 125 এখন লৈ আহিছে। লগৰ এটা ভাগৰ তাৰখন নহয় যেনিবা। তো এতিয়া আমি গড়ালি চাইডে গৈ আছোঁ। ইয়াৰ পৰা ফালন কৰি গৈছে, ইয়াৰ গ্লেমাৰ হ'বলৈ ভাল দি দিছে, গ্লেমাৰ হ'বলৈ এখন। তো এতিয়া গড়ালি চাইডে যাম আৰু ফটো চটো অকণমান বহুত দিন মানে ফটো ক্লিক কৰা নাই, আপলোড কৰা নাই। তো ফটো কেইখনমান ক্লিক কৰিব লাগিব ইনষ্টাগ্ৰামৰ কাৰণে। তো ফটো ক্লিক কৰিম, এতিয়া গড়ালি পিনে যাম। তো এতিয়া অলপ আজি ফালি হ'বলৈ আছে। তো ৰাইডটো এনজয় কৰিব আৰু তো চাই থাকা। চিংগুল থাকিলে বহুত জঁপিয়াই, যদি স্পীডটো অভাৰ দি দিয়া হয় ন, তো বাইক পূৰা জঁপিয়াই দিয়ে। এনেকৈ চলাব বেয়া, ৰাস্তাটো ভাল নহয়, তাতে পূৰা খবল আছে। তো ইয়াত ডাইৰেক্ট হাইৱে উঠাৰ পিছত ভাল লাগিব। তো বাকীকেইটা পূৰা বেকত থাকি আহিলে। এইটো মুনু স্ক্ৰেমলাৰ 350 ESD। গৈ থকা হয় নেকি? তো আজি ব্লগটোত মানে বেছি কথা কোৱাই নাই, তো ইমান কথা ক'বলৈ মন নাই মানে। আজি অকল ৰাইডটো এনজয় কৰা মুঠে, তো কৈ মেলি নাথাকোঁ আৰু ইমান। ৰাইড এনজয় কৰা যায় যেতিয়া এই RS লগত 350 পাত্তাই নাপায়। তাতে মইতো আজি চিংগুল আছোঁ ভাই, আৰু পাত্তা নাপায়। এতিয়া ইনষ্টেণ্ট দেখো, ইনষ্টেণ্ট। তো আগলৈ যাবলৈ দিওঁ সিহঁতক অলপ আগত ওলাই যাবলৈ দিওঁ, নহ'লে ক'বলৈ থাকি থাকিহে নেদেখাই হৈ যায়। তো আমাৰ দেৱাশিষত বহুত পিছত থাকি আহিলে। তামাম বতাহ দিছে। তো ESD আগত লাগিব লাগিব, ESD আগত যে মই আগবাঢ়ি থাকিলে ভাল নালাগিব ন, অলপ ভিউটো লৈ লওঁ। ESDখনো চালি আকৌ দেই, স্ক্ৰেমলাৰখন মোৰ লুকছটোও ভাল লাগিছে। বাইকখন খালি বহুত হিট হয়।
তো গাইজ এতিয়া আহি আছোঁ মানে এই গাঁওখনৰ ভিতৰলৈ। তো এইখন ঢেকীয়াজুলি কয় বোলে, কৰঙা পাৰ হৈ পেলাই পায় গড়ালিতে। তো মোৰ লগত এতিয়া মুনু আহি আছে বেগত, আৰু বিতুপনক লগ পাই ল'লোঁ। মানে আমাৰ আগৰ ভিডিঅ' দেখিছা বিতুপনক, তো তাৰো RS এখন আছে। তো মানে সি ভালকৈ চিনি পায়, তেহেঁতৰ ঘৰৰ পিনেও হয়তো মই ইমানকৈ ৰাস্তাটো ভালকৈ চিনি নাপাওঁ, এই পিন্ধি অলপ আগলৈ হয়তো প্লেচটো বহুত ধুনীয়া হয়। তো এতিয়া তালৈকে যাম, তাৰ ৰিলচ কেইটামান বনাম আৰু ফটো কেইখনমান ক্লিক কৰিম। তাৰপৰা এতিয়া বিতুপনে মানে তেল ভৰাব গৈছে, তাৰ বাইকত তেল নাছিলে। তো এতিয়া এইকণতে ৰুম সিয়া হওক, তাৰপৰা ইয়াৰ পৰা আকৌ তালৈ গৈ থাকিম। তো গাইজ এতিয়া গোটেইকেইটা লগ হৈ ল'লোঁ মানে। তো দেৱাশিষ আহি গ'ল, আমাৰ বিতুপন আহি গ'ল। তাৰপৰা এতিয়া গৈ আছোঁ বাগানখনৰ পিনে বাগান এখন আছে বহুত চালিয়া হয় বোলে, তাৰ ৰিলচ বনাম, ফটো কেইটামান মাৰিম। তো এতিয়া গৈ আছোঁ তালৈকে। তো ব'লা তুমি আকৌ নাহা? তো ৰাস্তাটো বহুত খপলা একদম ভয়ংকৰ ৰাস্তা। তো এনেকৈ ইভিনিং টাইমত ৰাইড কৰি পেলাই কিবা এটা ভাল লাগে, খালি বতৰটো অকণমান ভাল হ'ব লাগে। আৰু বৰষুণ দি থাকিলে ইমান ভাল নালাগে ৰাইড কৰি পেলাই, আৰু ৰিক্স থাকে মানে, সেইটো কাৰণে বেছি ভয় লাগে। তো এনেকৈ ভাল লাগে। তো গাইজ এতিয়া আহি কি পালেহি নাজানো এই জেগাডোখৰ নাম। তো বহুত দূৰ আহিলোঁ, আৰু অলপ দূৰ আছে বোলে ইয়াৰ পৰা। তো গৈ থাকোঁ আৰু ৰাস্তাটো খুব অকোৱা মানে, আৰু লোকেল এৰিয়া মানে। তো মানে গাঁৱৰ মাজে আহি আছোঁ। তো বেছি স্পীড যাবলৈও ভয় লাগে, মানুহ ওলাই দিয়ে বুলি। এনেকৈ গৈ আছোঁ আৰু এতিয়া পাইছোঁহি নেকি হ'লা। তো গাইজ ফাইনেলি আহি পাই গ'লো বাগানতো। চব কি চালিয়া কৰ্ণাৰিং, তো একদম খালী বাগান। ইয়াত মানে ষ্টাণ্ট প্ৰেক্টিচ কৰিব পাৰি, আল্টিমেট জেগা হয়। তো আমাৰ দেৱাশিষ বেকত আহি আছে, এইটো হেৰি গৈ আছে মুনুহঁত। তো আল্টিমেট এনেকৈ দেখাইছে একচাত, আল্টিমেট ভিউ। তো আকৌ ফটো কেইখনমান ক্লিক কৰি লওঁ, ৰিলচ কেইটামান বনাই লওঁ। তো গাইজ এইডোখৰ মানে পুৰা ৰাস্তাটোত চালিয়াটো ষ্ট'ভি প্ৰেক্টিচ এটা কৰোঁ বুলি যে এদিন ষ্ট'ভি মাৰি আছে, মুনুও যে ময়ো ডাঙৰ। তো ষ্ট'ভি আকৌ ষ্ট'ভি অকণ আহে। ষ্ট'ভি অলপ আহে। তো হুইলি 350 USD হুইলি স্ক্ৰেমলাৰ ডাঙা পুৰা জোচ। তো গাইজ এতিয়া এইডোখৰতে মানে ষ্টাণ্ট কেইটামান প্ৰেক্টিচ কৰিলোঁ, তাৰপৰা গোটেইকেইটা ফটো ক্লিক কৰি ল'লোঁ ইনষ্টাগ্ৰামৰ কাৰণে আপলোড দিম। তো চাবা। তাৰপৰা আন্ধাৰে হৈ গ'ল মানে আজি। তো আকৌ বেলেগ এদিন আহিম, ইয়াত প্ৰেক্টিচ কৰিম ষ্টাণ্ডৰ। তো মুনো হুইলি প্ৰেক্টিচ কৰিলে, মই এনেই ষ্ট'ভি কেইটামান ট্ৰাই কৰিলোঁ, আৰু ৰলিং বাৰ নটা মাৰি চাইছিলোঁ। তো ঠিকে আছে, এইডোখৰ মানে প্ৰেক্টিচ কৰিলে ভাল। তো কোনো মানুহৰ প্ৰব্লেম নহয় ইয়াত প্ৰেক্টিচ কৰিলে। তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো মোৰ ইনষ্টাগ্ৰাম আইডি লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তো ইনষ্টাগ্ৰামত গৈ ফ'ল' এটা কৰি দিবা। তো আকৌ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈকে বাই বাই।